বন্ধুসকল আপুনি জানেনে পৃথিৱীৰ সকলোতকৈ ওখ আৰু সকলোতকৈ চাপৰ মানুহ কোন হয়? আজি মই এই ভিডিঅ'টোত সেইসকল আচৰিত ভাৰতীয়ৰ কথা ক'ম যিসকলে তেওঁলোকৰ আচৰিত প্ৰতিভাৰ দ্বাৰা গিনিজ বুকত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে। তো বন্ধুসকল স্বাগতম জনাইছোঁ জিজি ফেক্টৰ আকৌ এটা নতুন ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবৰ্ডত টাইপিং কৰাটো এটা বহুত কঠিন কাম, কিন্তু এনে কৰাটো ইমান কঠিন নেকি? ইয়াৰ বাবে আপুনি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড পাই যাব। এনেকুৱা সম্ভৱ হ'ব পাৰে যদি আপুনি নাকেৰে টাইপিং কৰে। মই আজি এনেকুৱা এজন ব্যক্তিৰ কথা ক'ম যিগৰাকীয়ে নাকেৰে টাইপিং কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে। দিল্লীৰ বাসিন্দা বিনোদ কুমাৰ চৌধুৰীয়ে নাকেৰে টাইপিং কৰি 44 ছেকেণ্ডত 103টা বটন প্ৰেছ কৰিছিল আৰু ই এটা ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল। বন্ধুসকল আপোনালোকক কওঁ যে আগতেও এই ৰেকৰ্ডটো আমাৰ ভাৰতৰ হাততে আছিল। এই আগৰ ব্যক্তিজনৰ নাম আছিল খুচিত হুছেইন। বন্ধুসকল পৃথিৱীৰ সকলোতকৈ দীঘল দাড়ি থকাটো এটা ৱৰ্ল্ড ৰেকৰ্ডে হয়। পৃথিৱীৰ বহুত মানুহে নিজৰ দাড়িখিনিক লৈ চিন্তিত হৈ থাকে। কিছুমান মানুহে দাড়ি থকাটো বিচাৰে আৰু সেইদৰে কিছুমান মানুহে দাড়ি নথকাটো বিচাৰে আৰু কিছুমানৰ দাড়িয়ে নাহে। বন্ধুসকল আজি মই এনেকুৱা এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰাই দিম যিজন ব্যক্তিৰ বাবে নিজৰ দাড়িখিনি বহুত প্ৰিয়। সেই ব্যক্তিজনৰ ওচৰতে পৃথিৱীৰ ভিতৰতে সকলোতকৈ দীঘল দাড়ি আছে আৰু তেওঁৰ নামতে গিনিজ বুকত ৱৰ্ল্ড লংগেষ্ট মুষ্টেকৰ ৰেকৰ্ড আছে। জয়পুৰৰ বাসিন্দা ৰাম সিং ৰৌহানৰ ওচৰতে পৃথিৱীৰ ভিতৰতে সকলোতকৈ দীঘল দাড়ি আছে, যাৰ দৈৰ্ঘ্যতা 14 ফুট। ৰাম সিঙে নিজৰ দাড়িখিনি বহুত ভালকৈ আপডাল কৰি ৰাখে। তেখেতৰ বয়স 59 বছৰ। আপুনি যদি ভাবিছে এই দাড়িখিনি দীঘল কৰোঁতে ৰাম সিঙৰ কিমান সময় লাগিছিল, তেতিয়াহ'লে মই কওঁ যে ৰাম সিঙৰ এই দাড়িখিনি 33 বছৰৰ কষ্টৰ ফল। বন্ধুসকল সকলোতকৈ বেছি মানুহ লগ হৈ য়োগা কৰা ৱৰ্ল্ড ৰেকৰ্ডটো আমাৰ ভাৰতবৰ্ষৰ লগতে আছে। 31 জুনত আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস হিচাপে পালন কৰা হয় আৰু সেইটো দিনতে মোদী ডাঙৰীয়াই 44খন দেশৰ প্ৰায় 35,985 জন মানুহৰ সৈতে একেলগে য়োগা কৰিছিল আৰু এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড আছিল। বন্ধুসকল যিটো সময়ত সৰু সৰু অংক কৰিবলৈ আমি কেলকুলেটৰ ব্যৱহাৰ কৰোঁ, সেইটো সময়ত আপুনি কেতিয়াবা ভাবিছে নেকি যে কোনোবাই নিজৰ মগজুৰ দ্বাৰা ডাঙৰ ডাঙৰ মেথছৰ প্ৰশ্ন উত্তৰো অতি সহজে দিব পাৰিব? এনে কৰাটো আমি সম্ভৱ নহয় বুলি ভাবিলো হয় যদিহে আমি শকুন্তলা দেৱীৰ কথা নাজানিলো হয়। শকুন্তলা দেৱীক গোটেই বিশ্বতে হিউমেন কম্পিউটাৰ নামেৰে জনা যায়। তেওঁ মেথছৰ বহুত কঠিন প্ৰশ্নৰ উত্তৰো মগজুৰ দ্বাৰা ছল্ভ কৰি দিয়ে। তেওঁ এই প্ৰতিভাৰ ফলত 1982 চনত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল। গোটেই পৃথিৱীৰ সকলোতকৈ চাপৰ মহিলাৰ খিতাপো ইণ্ডিয়াৰ নামতে আছে। নাগপুৰৰ বাসিন্দা জ্যোতি আমগে হৈছে বিশ্বৰ ভিতৰতে সকলোতকৈ চাপৰ মহিলা। এই মহিলাগৰাকীৰ বয়স মাত্ৰ 26 বছৰ আৰু তেখেতৰ উচ্চতা হৈছে 73 চেণ্টিমিটাৰ। ইয়াৰ উপৰি তেওঁ ওজন মাত্ৰ 5 কেজি। জ্যোতিয়ে তেওঁৰ জন্মদিনৰ দিনা 2011 চনত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ স্থান দখল কৰিছিল আৰু তেওঁ এতিয়া মানুহৰ বাবে এটা উদাহৰণ হয়। বন্ধুসকল এয়া হৈছে ভাৰতবৰ্ষৰ টপ 5 ৱৰ্ল্ড ৰেকৰ্ড। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টৰ সৈতে। তেতিয়ালৈকে বাই।